আজি ইউপিপিএল কেন্দ্ৰীয় সমিতিৰ আহ্বানক্ৰমে মহাত্মা গান্ধী জাতীয় পিতা মহাত্মা গান্ধীৰ জন্মদিনাখনত আমি তেখেতক শ্ৰদ্ধা জনোৱাৰ উপৰিও BTC অঞ্চলত যোৱা 17 বছৰ ধৰি হাগ্ৰামা মহিলাৰ নেতৃত্বত যি চৰকাৰ চলিছিল এই চৰকাৰৰ সময়খিনিত BTC অঞ্চলত যি দুৰ্নীতি ভ্ৰষ্টাচাৰ চলিছিল সেইসকলৰ প্ৰতিবাদ জনাবৰ কাৰণে আমি আজি জিলা ইউপিপিএলৰ আহ্বানক্ৰমে আমাৰ DC অফিচৰ সন্মুখত এটা অৱস্থান ধৰ্মঘট কৰিছোঁ আৰু আমি জানো যে BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী তেওঁ নিজে এজন ভ্ৰষ্টাচাৰী শাসক তেওঁ নিজে বহুতো দুৰ্নীতিত লিপ্ত আছে যেতিয়া তেখেতে প্ৰথমে অনিষ্ট হৈছিল তেতিয়া এষাৰ কথা কৈছিল যে তেওঁ BTCটো হেনে মডেল BTC গঠন কৰিব হয় এটা মডেল BTC গঠন কৰিলে কিন্তু মডেলটো হ'ল দুৰ্নীতিৰ মডেল আৰু তেখেতৰ এই দুৰ্নীতিৰ কাৰণে জনসাধাৰণে চৰকাৰৰ পৰা যিখিনি সা সুবিধা পাব লাগিছিল গাঁও অঞ্চলত যিখিনি উন্নয়ন সাধিব লাগিছিল গাঁও অঞ্চলৰ সমাজ ব্যৱস্থা যেনেকুৱা উন্নতি হ'ব লাগিছিল তাৰ কিঞ্চিত একো পৰিৱৰ্তন হোৱা নাই আনকি BTC সৃষ্টি হোৱাৰ আগতে আমাৰ গাঁওসমূহ যেনেকুৱা আছিল তাতকৈ অধিক বেয়া হৈছে আৰু ইয়াৰ একমাত্ৰ কাৰণটো হ'ল হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ যিসকল কৰ্মী BPFৰ গোটেইখিনিয়ে দুখীয়াসকলৰ কাৰণে কেন্দ্ৰ চৰকাৰে দিয়া আঁচনিবোৰ সম্পূৰ্ণৰূপে আত্মসাৎ কৰিছে আৰু জনসাধাৰণক কোনো সুবিধা দিয়া নাই তেনেকুৱা সকলো বিষয়তে আজি এনৰেগা আঁচনি যি দুৰ্নীতি হৈছে আয়ুৱা ঘৰ দিয়াৰ ক্ষেত্ৰত দুৰ্নীতি হৈছে ICDSত দুৰ্নীতি হৈছে শিক্ষা বিভাগত দুৰ্নীতি হৈছে PWD ডিপাৰ্টমেণ্টত দুৰ্নীতি হৈছে কাৰণ PWD ডিপাৰ্টমেণ্টৰ জৰিয়তে আমাৰ BTC অঞ্চলত যিখিনি ৰাস্তা পদূলি চেংচন কৰি আছিলে একেটা ৰাস্তা থেকে 3-4বাৰলৈকে চেংচন কৰি আনে কিন্তু কাম নকৰাকৈ পইচা খায় এনেকুৱা দুৰ্নীতি এনেকুৱা দকে শিপাই গৈছে যে গোটেই সমাজখনকে কোঙা কৰি পেলাইছে আৰু তেনেকুৱা অৱস্থা আমি নিবিচাৰোঁ আৰু সেইকাৰণে আজি এই দুৰ্নীতিকাৰীসকলক ইয়াত দুৰ্নীতিত অকল BPFৰ কৰ্মী নহয় ইয়াত বেংক কৰ্মী পৰ্যন্ত জড়িত আছে BDO অফিচৰ গোটেই কৰ্মচাৰী জড়িত আছে আৰু গোটেই জড়িত বিষয়াসকলক ব্যক্তিসকলক তেওঁলোকৰ ওপৰত ইনকুৱাৰী কৰিব লাগে তদন্ত হ'ব লাগে আৰু তদন্তৰ পিছত যিসকল দুৰ্নীতিত জড়িত হোৱা বুলি প্ৰমাণিত হয় তেওঁলোকক আইনী ব্যৱস্থা কৰিব লাগে আমি সেইকাৰণে ভাৰত চৰকাৰৰ ওচৰত এই দাবী উত্থাপন কৰিছোঁ বিশেষকৈ অসম চৰকাৰ ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে BTC অঞ্চলত যিখিনি দুৰ্নীতি যোৱা 17 বছৰ চলিছে অবাধে তাৰে এটা তদন্ত হ'ব লাগে আৰু তদন্ত কৰাৰ জৰিয়তে যিসকল ব্যক্তি আৰু যিসকল বিষয়া জড়িত বুলি প্ৰমাণিত তেওঁলোকক আইনী ব্যৱস্থা কৰিব লাগে আৰু যাতে আমাৰ সমাজৰ যি কেঞ্চাৰৰূপী কিবা দুৰ্নীতি সেইখিনি যাতে আমি নাইকিয়া কৰিব পাৰোঁ আমি ইউপিপিএলে বিচাৰোঁ বিশেষকৈ আমাৰ চৰকাৰে দুখীয়াসকলৰ কাৰণে যিখিনি আঁচনি দিছে সেই আঁচনিসমূহ আমাৰ দুখীয়াসকলে উপভোগ কৰিবলৈ সুবিধা পাওক সেইটো আমি বিচাৰোঁ আৰু আমাৰ সমাজ ব্যৱস্থা উন্নত হওক সেইটো আমি বিচাৰোঁ যদি চৰকাৰী আঁচনিবিলাক আমাৰ গাঁও অঞ্চলত দুখীয়াসকলে যদি উপভোগ কৰিব নাপায় তেতিয়াহ'লে সমাজ ব্যৱস্থা কেতিয়াও উন্নতি নহ'ব আমি সেইকাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে চৰকাৰে ইয়াৰ উচিত তদন্ত কৰিব লাগে আৰু উচিত ব্যৱস্থা ল'ব লাগে যাতে দুৰ্নীতি আৰু পুনৰবাৰ নহয় নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিব এটা ধৰ্ণা কাৰ্যসূচী চলিছে এটা আচলতে এটা নাটক কাৰণ তেওঁলোকে দেখিছে যে এইবাৰ নিৰ্বাচনত তেওঁলোকৰ ভাত নিসিজিব আৰু সেইকাৰণে তেওঁলোকে কেনেকৈ ৰাইজক ফুচলাই পেলাই ভোট আদায় কৰি কেনেবাকৈ গাদীত বহাৰ সুযোগ এটা উলিয়াই ল'ব পাৰে সেইটোৰ প্ৰচেষ্টা কৰি আজি এই নাটক ৰচনা কৰিছে যি সময়ত গোটেই অঞ্চলৰ ৰাইজে নিজৰ অধিকাৰৰ কাৰণে আন্দোলন কৰিছিল সেই আন্দোলনৰ সময়ত তেওঁলোকে মদে মাংসে খাই ফূৰ্তি তামচা কৰি আছিল আজি তেওঁলোকে নিজৰ গাদী ৰক্ষা কৰিবৰ কাৰণে সামান্য নিৰ্বাচন বিচাৰি আন্দোলন কৰিছে এইটো হাস্যকৰ হাগ্ৰামা মহিলাৰী আৰু BPFকাৰীটো হাস্যকৰ আমি তেওঁলোকৰ এই কিবা এটা নাটক বুলি অভিহিত কৰিছোঁ কাৰণ তেওঁলোকে গাদী ৰক্ষাৰ স্বাৰ্থতে নাটক অৱতৰণ কৰিছে
আৰু তেওঁলোকৰ এই নাটকৰ নিশ্চয় শেষ হ'ব, একো ফল নধৰিব, কাৰণ নিৰ্বাচন ঠিক সময়ত অনুষ্ঠিত হ'ব। তেওঁলোকে দাবী কৰা নকৰাৰ লগত নিৰ্ভৰ নকৰে। তেওঁলোকে দাবী কৰিলে নিৰ্বাচন বিষয়ে যে ইলেকশ্যন পাতিব সেইটো নহয়। ইলেকশ্যন নিজৰ সময়মতে হ'ব, অনুষ্ঠিত হ'ব, আৰু তেওঁলোকৰ দাবীৰ কোনো মূল্য নাই। সেইকাৰণে আমি তেওঁলোকৰ এই আন্দোলনক এটা নাটক বুলি অভিহিত কৰিছোঁ, আৰু সঁচা নাটকেই হয়। তেওঁলোকৰ এই আন্দোলনৰ কোনো মূল্য নাই। আমি UPPL হিচাপে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে আমি যদি চৰকাৰ গঠন কৰোঁ, তেতিয়াহ'লে অন্ততঃ BTR অঞ্চলৰ পৰা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ আৰু অপশাসন সম্পূৰ্ণৰূপে নিৰ্মূল কৰিম, সম্পূৰ্ণৰূপে নাইকিয়া কৰিম। আৰু সেইকাৰণে আজি হাগ্ৰামা মহিলাৰ যি দুৰ্নীতি তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ, ধৰ্ণা দিবলৈ সাহস গোটাইছোঁ। আমি নিজে দুৰ্নীতিগ্ৰস্ত মনোভাৱ থকা হ'লে আজি হাগ্ৰামাৰ বিৰুদ্ধে তেনেকুৱা অৱস্থান ধৰ্মঘট কৰিব নোৱাৰিলেহেঁতেন, আৰু তেওঁৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিলে সাহসেই নাপালোঁহেঁতেন। আমি UPPLৰ যিসকল নেতৃত্বত আছোঁ, আমি সকলোৱে এটা সিদ্ধান্ত লৈছোঁ যে আমি দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰিম, দুৰ্নীতিমুক্ত সমাজ গঠন কৰিম, ভ্ৰষ্টাচাৰ আমাৰ সমাজৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া কৰিম, আৰু তাৰ কাৰণে যি লাগে আমি জান প্ৰাণ দি কাম কৰিম। আজি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই BTR সম্পৰ্কত যিখিনি ব্যৱস্থা আমি পাইছোঁ তাৰ প্ৰতি সন্তুষ্ট প্ৰকাশ কৰিছে, আৰু তেখেতেও সঁচা কথাটোকে উপলব্ধি কৰিছে। তাৰ কাৰণে তেনেদৰে BTRৰ জৰিয়তে আমি যে বহুত পাইছোঁ, বহুত সুবিধা পাইছোঁ, বহুত অধিকাৰ পাইছোঁ, বহুত ব্যৱস্থাখিনি পাইছোঁ, এই কথাখিনি তেখেতে উপলব্ধি কৰিছে, আৰু সেইকাৰণে সন্তুষ্টি প্ৰকাশ কৰিছে। আৰু আমি তেখেতৰ এই সন্তুষ্টি প্ৰকাশ প্ৰতি আদৰণি জনাইছোঁ, কাৰণ সত্য সদায় সত্য প্ৰকাশিত হ'ব লাগে, ৰাইজে জানিব লাগে, আৰু তেখেতে সত্য কথাটো প্ৰকাশ কৰিছে। আজি হাগ্ৰামা মহিলাৰ নেতৃত্বত যি BPF শাসন চলি আছিল, তেওঁলোকে সদায় সত্য কথাক বাধা দি ৰাখিছিল, সঁচা কথাবোৰ তেওঁলোকে লুকাই ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁলোকৰ যি মিথ্যাচাৰ সেইখিনি উদঙাই দিলে আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই। সেইকাৰণে তেখেতে সঁচা কথাটোকে ৰাইজক জানিবলৈ দিছে, আৰু হাগ্ৰামা মহিলাৰ তেওঁৰ কোম্পানীৰ যি ভ্ৰষ্টাচাৰী সেইখিনি ভ্ৰষ্টাচাৰী যিটো মুখা সেইখিনি খুলি দিছে, আৰু সেইকাৰণে ৰাইজে অন্ততঃ তেওঁলোকক চিনিও পাইছে যে হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ যিসকল কৰ্মী আছে তেওঁলোক যে মিথ্যাচাৰী কথাখিনি জানিব পাৰিছে। আমি বিশ্বজিৎ দৈমাৰীৰ যি সাহস তাক আদৰণি জনাইছোঁ, আৰু আশা কৰোঁ তেখেতে আগন্তুক দিনবিলাকত তেনেকুৱা সত্যৰ কাৰণে যুঁজ দি যাব।